হেল্ল' বন্ধুসকল, মোৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আপোনালোকক শিকাম, যদি আপোনাৰ মোবাইলটো ক'ৰবাত হেৰাই যায়, আপুনি কিদৰে অতি সহজে কম সময়ত বিচাৰি উলিয়াব। আহক যাওঁ, ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আপোনালোকৰ সকলোৰে এণ্ড্ৰইড মোবাইল আছে। আপোনালোকে এণ্ড্ৰইড মোবাইলত সদায় এটাই কাম কৰিব, আপুনি ছেটিংছলৈ যাব। ছেটিংছত গৈ ছিকিউৰিটিলৈ যাব। ছিকিউৰিটিত গৈ আপুনি ডিভাইচত গৈ পানি সদায় এটা কাম কৰিব, ফাইণ্ড মাই ডিভাইচটো মানে আপোনালোকে অন কৰি থৈ দিব। বুজিব পাৰিছে? এইটো এক্টিভ কৰি থৈ দিয়ক, যাতে আপোনাৰ মোবাইলটো একো আপোনাৰ টেনশ্যন নাই। হেৰাই গ'লেও আপুনি আপোনাৰ ইমেইল আইডিটোৱে সকলো য'তেই নাথাকক মোবাইলটো বিচাৰি উলিয়াব পাৰিব। আহক যাওঁ এতিয়া আপুনি কিদৰে বিচাৰি উলিয়াব। আপুনি পোনপ্ৰথমে প্লে ষ্ট'ৰলৈ যাব লাগিব। প্লে ষ্ট'ৰত গৈ আপুনি তাত লিখিব লাগিব ফাইণ্ড মাই ডিভাইচ বুলি। বুজি পালে নহয়? মই ফাইণ্ড মাই ডিভাইচ লিখি চাৰ্চ কৰিলোঁ। এইটো চাৰ্চ কৰাৰ লগে লগেতো আহি গ'ল। এইটো অলৰেডি মই ইনষ্টল কৰি থৈছোঁ, এতিয়া মই আৰু ইনষ্টল নকৰোঁ। আপোনালোকে ইনষ্টল কৰি ল'ব। তাৰপিছত আপুনি অ'পেন মাৰিব লাগিব। বুজিব পাৰিছে? এয়া আপুনি ইয়াত দেখিছে নহয়, আপোনাৰ ইয়াত মৰাৰ লগে লগে ওলাইছে মোৰ এই ডিভাইচটোত এইটো লাগি আছে। আপোনাৰ ধৰি লওক আৰু আছে, এইটো মোৰ এইটো একাউণ্ট মোৰ এইটো মোবাইলত লাগি আছে। তাত আপুনি ক্লিক কৰিলে। বুজিব পাৰিছে নহয়? এইটোত আপোনাৰ যোনটো আপোনাৰ কোড আছিলে, আপোনাৰ কোডটো যিটো আপোনাৰ ইমেইল আইডি কোড আছে, কোডটো মাৰি দিয়ক। মই অলৰেডি মাৰিছোঁ। অলৰেডি মই কোডটো মাৰি এতিয়া মই চিন ইন কৰি দিছোঁ। চাইন ইন ইয়াত দেখিবলৈ পাইছে। চাইন ইন কৰাৰ লগে লগে আপোনাৰ মোবাইলটো কোনটো মোবাইল, কি মোবাইল অলৰেডি আপোনাৰ ইয়ালৈ আহি গ'ল। এতিয়া মোৰ বেটেৰী কিমান পাৰ্চেণ্ট আছে, সকলো আপোনাৰ মেপৰ সৈতে এতিয়া ক'ত আছে আপোনাৰ মোবাইলটো, সকলো আপোনাৰ লোকেশ্যন আপুনি এই এপছটোৰ যোগেদি দেখা যাব। যদি আপোনাৰ মোবাইলটো ক'ৰবাৰ ওচৰে পাঁজৰে পৰি আছে, আপুনি জাষ্ট ক্লিক কৰক প্লে চাউণ্ড। বুজিব পাৰিছে? এইটো শুনক, মই মোবাইলটো আছে মোৰ ওচৰতে। এইটো মোবাইলটো এতিয়া আপোনাৰ ৰিং হৈছে। বুজিব পাৰিছে? ঠিক তেনেদৰে আপুনি তাত যদি কাৰোবাৰ হাতত মোবাইলটো কোনোবাই পাই গৈছে, তাক আপুনি মেছেজ কৰিবলৈ মেছেজ টাইপ কৰিব পাৰে। তাত আপুনি ফোন নাম্বাৰ দি আপোনালোকক কণ্টেক্ট কৰাব পাৰে। আৰু এইদৰে ইয়াত আৰু বহুতো ছিষ্টেম দিছে, আপোনালোকে এপছটো ডাউনলোড কৰি চাই ল'ব। যদি ভিডিঅ'টো ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। আৰু আহিব লগা ভিডিঅ' মোৰ পাবৰ কাৰণে ঘণ্টা বুটামটো টিপিবলৈ নাপাহৰিব। ধন্যবাদ।